হাই ফ্ৰেণ্ড, আজি যোগীবিললৈ আহিছোঁ। যোগীবিলত কি দেখা পাওঁ আপোনালোককো দেখুৱাম। জেগাডোখৰ কেনেকুৱা জেগা, পিকনিক প্লেচডোখৰ কেনেকুৱা, আপুনিতো আহিব পাৰিব পিকনিক খাব। প্লেচটো ইমান বেয়া নহয়, সেইকাৰণে ভিডিঅ'টো কৰি থওঁ বুলি ভাবিছোঁ। কেনেকুৱা হয় চাব। গেটৰ পৰা সোমাই আহি পেলাই আপোনালোকৰ নাৰ্চাৰী এখন নতুনকৈ খুলিছে। নাৰ্চাৰীখনত বস্তুবোৰ কিমান, ফুলবোৰ কিমান দাম আপোনালোকক অলপ পিছত দেখুৱাম। এতিয়া বৰ্তমান নেদেখুৱাওঁ। লাইভ বনাইছা নি? লাইভ দিছা? মানুহে নাই। দাদা কেনেকৈ দাম? ফুলি থকা ফুলবোৰ 30 টকা। তাৰপিছত গোলাপ ফুল আছে, গোলাপ ফুল 100 টকা। মিনি গোলাপো আছে, তাৰপিছত ওখ গোলাপো আছে, চব মিক্স কালাৰ আছে। য়েল্ল' আছে, ৰেড আছে, এনেকুৱা বহুত বিভিন্ন ধৰণৰ গোলাপ আছে। চব 100 টকা। ষ্ট্ৰবেৰী পুলিবোৰ 150 টকা। এক্সট্ৰা পুলি নাই। এইটোতো একো কৰিব নালাগে এতিয়া। ড্ৰেগন ফ্ৰুইট নি? নহয় একে লাগিছে নব ড্ৰেগন ফ্ৰুইটৰ নহয়? নহয়, এইবোৰ গোলাপ দাম কম নকৰোঁ যে তাত নি টাপত ৰুই দিলে মৰি যায়। কেলে বাৰু এইকেইটা চব ওচৰত ফটো ইয়াত ফুলৰ দামবোৰ অলপমান কম, বেছি দাম নহয়। গোলাপ আপোনাৰ 100 টকা পাৰ পিচ। যেনেকুৱা কালাৰ গোলাপ লওক, চফ্ট গোলাপো আছে, মিনি গোলাপো আছে, বিভিন্ন ধৰণৰ গোলাপ আছে, ফুল আছে বহুত বিভিন্ন ধৰণৰ। বেছি দাম নহয়, ইয়াত কম গোলাপবোৰ এনেকৈ পাইছোঁ। ডাঙৰ গোলাপবোৰ কেনেকৈ? চব 100। টাপত ৰুলে আকৌ মৰি যাবগৈ নি? নমৰে। এজোপা কিমান ডাঙৰ হয় নে? এই বস্তু এইভাগে কেনেকৈ? 1000। এইটো 800, এইটো 600, এইটো সৰু, এইটো হেৰি 300, এইটো 500। এইকেইটা ডাঙৰ গোলাপটো ন? এইবোৰ চব 100। এইটো মিক্স কৰা মানে দাদা? এইটো মিক্স। কি ফুল এইটো নামটো কি? এন্থিয়াম। ইমান দামী, দেখিবলৈ সৰু কিন্তু এন্থিয়ামবোৰ কেনেকৈ? 800। ক'ত লেখা আছে নেকি? সম্পূৰ্ণকৈ যোনে যোনে ভিডিঅ'টো চালে ছাবস্ক্ৰাইব কৰি দিব, ঘণ্টিটো বজাই দিব, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। তেতিয়া